Hello guys, good morning. ৰাতিপুৱা মুখত ধুই এতিয়া আমাৰ জনী স্কুল ওলাবলৈ ৰেডি হৈছে। এইতে তাক ইউনিফৰ্ম পিন্ধাই দিব লাগে। এইটো আমাৰ জনী পিন্ধিছে ইউনিফৰ্ম পিন্ধি পেলাই দেখাম। এইফালে হৈ গৈছে ৰেডি আমাৰ বাইদেউজনী। আহিবি আকৌ অকণমান। ক'ত যাব লাগে এতিয়া ইউনিফৰ্ম পিন্ধি কিনে? ক'ত যাব লাগে? স্কুল। তোৰ স্কুলৰ নামটো কি হয়? ইংলিছ স্কুল। এজনীকে ভাত খুৱাই দিব লাগে। বাইদেউ ভাত খুৱাই আছে। যেতিয়া হ'লেও ৰাতিপুৱা স্কুল ওলালে মানে তাক বেলেগে ভাত খুৱাই দিব লাগে। সি নিজে খাব হ'লে খেলি খাই থাকিব। টাইম পাৰ হৈ যায়। এতিয়া সেইজনী ভাত খাই হৈ গ'ল। এতিয়া আমি ভাত খাই ল'ম। তাৰপাছত লগ পাই আছোঁ দেই। হেল্ল' গাইজ, সুস্তি লাগিছে গাটো। ভাত পানী খাই উঠনি অলপ দেৰি বহি তাৰপাছতকে শুই দিলোঁ এঘুমুটি। এতিয়া সময় হৈছে 11:30 আৰু এতিয়া মই সাৰ পাই মুখ চুখ ধুই কি কৰি আছোঁ চাওক। এইটো বনাবই ওলাইছোঁ। এইটো বনাই শেষ কৰিব লাগে। দেখক কিমান দীঘল ৰছীটো। এইটো বনাই আছোঁ। এতিয়া আমি নেৱাটিকে টিউশ্যন পঞ্চাব গৈ আছোঁ। বায়ৰ লগতে বায়ে মই আকৌ আমাৰ নেৱাটি পাংয়কে। এইটো লৰমাৰি গৈ আছে। এইফালে চা নেৱাটি ক'ত গৈ আছ কৈ দে। জোকে কৈ দে ক'ত গৈ আছ? নহয় তই ক'ত গৈ আছ? মই টিউশ্যন যাই আছো। ক'তে টিউশ্যন যাবি? ইয়াতে পিনা। এইফালে বায়ে চিঠি বিলাই আমি টিউশ্যন পঞ্চাব গৈ আছোঁ। আমাৰ চিলা দিদি দি দিব। আমাৰ চিলা দিদি দি দিব চিঠিটো। চল যাম। নেৱাটি হেন্তৰ টিউশ্যন কলনি পাই গ'লো। এইফালৰ পৰা লেফ্ট। আহি পালোঁ নেৱাটি হেন্তৰ টিউশ্যন চেণ্টাৰ। নাই পাৰিব খুলিব পাৰিব। খুলি দিম দে। যা দেই। বাই বাই। থৈ আহিলোঁ। এতিয়া আমি যাম একটা ককাই ঘৰতে ফুৰিবৰ কাৰণে বৌ ওচৰত। সেইটোৱে আকৌ আমি আহি পালোঁ ককাই ঘৰতে। এইটো ককাই ছোৱালীটো চাইকেল উঠি আছে সিহঁতৰ বাবুটোৰ লগতে। সেইটো বৌটো হ'লে তাঁত বনাই আছে চাংতলতে। ফুৰিবলৈ আহিছোঁ আৰু কিবা এটা বস্তু আনিব দিছিলোঁ দেখাই আছোঁ আপোনালোকক চাই থাকিব। এইফালে দাদাহেঁতৰ গাহৰিবোৰৰ কাৰণে দানা লৈ আনিছে 1 বস্তা অমিতা। সেইটো চাওক এইফালে বৌটো তাঁত বনাই আছে।
एकदम घरे घर मारने नहीं मेरा है कम करने नहीं सकता है है गोलसन हेरो की है तेरा एरो गारो कवर अब स्कूल गया था এইটো চাওক মেখেলা নতুন মেখেলা কাটি হৈ গল ইমান ধুনিয়া লাগিছে চাবলৈ বৌ ঘৰৰ পৰা গৈ ঘূৰি আহিলো এতিয়া চাকি কি লৈ আনিছো এইটো বাস্কেট বনাবলৈ এইবোৰ লৈ আনিছো এখোপা 2 কেজি বেছি আছে বোলে 5, 6, 7, 8, 9. একাটো তাৰ দোকান খুলি মই আনিছো ইমান হৰকে তোমাক ভিতৰতে ঠিকিতে দি দাও মুলে ফুলে লোক